নমস্কাৰ। আজি আন এটা অনুভৱ লৈ পুনৰ আপোনালোকৰ মাজত আশা কৰোঁ কবিতাৰ গাঁথনি বুজি এই উৰাণত আপোনালোকেও সহযোগ কৰিব। কবিতাৰ শিৰোনাম মৰিচিকা। মৰিচিকা। মনৰ ভয়খিনিও ক্ৰমানে শিখৰলৈ বগাব ধৰিছে। মসৃণ হৃদয়খনত ক'লা মেঘে বাৰুকৈ খেদাখেদি কৰিছে। বৰষুণ জাকৰ উমান পোৱা হৈও শান্তি হ'ল হয়। এই ভৰ বাৰিষাৰ মাজত নিৰুপায় কিনো কৰোঁ, ক'লেনো যাওঁ। ভঙা প্ৰজাৰ একমাত্ৰ সম্বলখিনি সদায়ৰ বাবে বোকা মাটি পানীৰ লগত বিলীন হ'ল। কেনেকৈনো পাহৰিব পাৰোঁ। আজি যদিও সাৰথি নহয় এদিনৰ লগৰী, নিষ্ঠুৰ নিয়তিয়ে এপদ এপদকৈ সকলো মচি নিৰাকাৰ কৰিলে। ৰঙেৰে সজাম বুলি সাঁচি ৰখা উকা চিঠিখন লাহে লাহে বেদনাৰ সৰুবৰ আখৰে ঢাকি ধৰিলে। বুকুত খোজ মাৰি ধৰা জীৱন নামৰ এই শালপাতৰ আঘাত ক্ৰমানে সহিবৰ জটিল হৈ আহিছে। অমিল মিলৰ সংগ্ৰামখিনিত সপোনৰ যাত্ৰা কিন্তু একেখন নৌকাৰে আছিল। আজি বিমৰ্ষৰ আবাহনত কলিজাৰ দুৱাৰ ভাঙি অনন্তত সমাধি হ'ল। তথাপিও এই আকলোৱা অন্তৰে বাৰিষাৰ ধুমুহাৰ সোঁতৰ প্ৰজাতিতে কটাবৰ হেঁপাহ আজিও কৰে। মৰম আকলোৱা মনক মগজুৱে আজিও বুজাব নাই পৰা যে সেয়া আছিল মাথো মৰিচিকা। সঁচা অৰ্থত তাত কোনো সাজোনৰ ঘৰ নাছিলেই, মাথো আছিল অনুভৱ আৰু অপূৰ্ব চিন্তাৰ নিৰপেক্ষ সুখত লীন হোৱাৰ এটা সপোন, আৰু যাক মই সঁচা ভাবি এখন বাস্তৱিক ঘৰৰ ৰূপ দি তুলি ধৰিছিলোঁ। ধন্যবাদ।